নমস্কাৰ, মই চাও বিৰিঞ্চি গগৈ। বৰ্তমান মই পুনে মহাৰাষ্ট্ৰৰ লকডাউনৰ বাবে আবদ্ধ হৈ আছোঁ। কেইটামান বিশেষ কথা ক'বলৈ এই ভিডিঅ'টো জনালোঁ। আশা কৰোঁ আপোনালোকে এবাৰ ভিডিঅ'টো শেষলৈকে চাব। কেইদিনমানৰ পৰা ফেচবুকত বহুতো আপডেট পাই আছোঁ যে বিশেষকৈ যিসকল লোক অসমৰ লোক বহিৰাজ্যত আবদ্ধ হৈ আছে, বহু সমস্যাৰ সন্মুখীন হৈ আহিছে। দেখিবলৈ পাইছিলোঁ এটা ভিডিঅ'ত য'ত বিহাৰৰ পৰা এটা দলে খোজকাঢ়ি অসমলৈ ৰাওনা হৈছে। ঠিক তেনেদৰে আন এটা দল তেলেংগানাৰ পৰা খোজকাঢ়ি অসমলৈ বুলি গৈ আছে, আৰু এটা 5জনীয়া দল সুদূৰ জন্মুৰ পৰা চাইকেলেৰে অসমলৈ যাত্ৰা কৰিছে। মই নাজানো সিহঁতৰ এই সিদ্ধান্ত কিমান সঠিক আছিল, কিন্তু ঠিক একেটা সময়তে ক'ব লাগিব তেওঁলোকে হয়তো বহু বিপদৰ সন্মুখীন হৈয়ে, বহু সমস্যাৰ সন্মুখীন হৈহে তেনে এটা সিদ্ধান্ত লৈছে। বাকী কোনোবাই যদি তেনেদৰে খোজকাঢ়ি বা চাইকেলৰ যদি অসমলৈ যোৱাৰ কথা ভাবিছে, সদ্যহতে তেনে এটা সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। কাৰণ আপোনালোকে যিহেতু খোজকাঢ়ি গৈ ঠিকেই থাকিব, কিন্তু কোনো এখন ৰাজ্যৰ যেতিয়া সীমান্তত উপনীত হ'বগৈ, সেই ৰাজ্যখনৰ সীমান্তত আপোনালোকৰ প্ৰৱেশত পুলিচে বাধা দিব আৰু তেওঁলোকে আপোনাক তাৰ পৰা আকৌ ঘূৰাই পঠাব। চ' সেইটো টাইমত আপোনালোকে না অসমলৈ যাব পাৰিব, না আকৌ নিজৰ থকা ঠাইখিনিলৈ ঘূৰি আহিব পাৰিব। চ' অকণমান যিকোনো সিদ্ধান্তটো আপোনালোকে ভাবি চিন্তি ল'ব বুলি মই আশা কৰিলোঁ, আৰু আশা কৰিছোঁ আপোনালোকে ইজনে সিজনৰ খবৰ ৰাখিব। ইয়াৰ পিছত আকৌ অসম চৰকাৰৰ কথালৈ, যিটো সময়ত বাকী ৰাজ্যবিলাকে বিশেষ ট্ৰেইনেৰে আবদ্ধ লোকসকলক ঘূৰাই নিয়া অলৰেডি প্ৰস্তুতি চলাইছে, বা বহু সংখ্যক লোক অলৰেডি তেওঁলোকে ঘূৰাই নিলে। সেই একেটা সময়তে অসম চৰকাৰে এতিয়ালৈকে তেওঁলোকৰ লিষ্টখনকে প্ৰস্তুত কৰি উলিয়াব পৰা নাই। মাত্ৰ মিছ কল আৰু ইমেইল ৰেজিষ্টাৰতে তেওঁলোকে সীমাবদ্ধ থাকি গ'ল। তেওঁলোকে এতিয়ালৈকে কথাবোৰ একো গুৰুত্ব সহকাৰে লোৱা নাই। মই আচৰিত খাইছোঁ, ইমানবোৰ ভিডিঅ' বহিৰাজ্যত আবদ্ধ অসমীয়া যুৱক যুৱতীসকলে বনাই তেওঁলোকলৈ পঠিয়াই আছে। তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰিছে যে তেওঁলোক ইয়াত বহুতো সমস্যাৰ সন্মুখীন হৈছে। ঘৰৰ মালিকে হয়তো বহুতোক ৰাজপথলৈ উলিয়াই দিছে ভাড়া আদায় দিব নিদিয়াৰ বাবে। তেওঁলোকে অনিদ্ৰাৰে কটাব লগা হৈছে, অথচ অসম চৰকাৰে এতিয়ালৈকে গাল ধৰা নাই। মই আচৰিত খাইছোঁ তেওঁলোকৰ এই চকুমুদা কুলিৰ ভাও দেখি। যিটো সময়ত সেই একেখন চৰকাৰে বিশেষ আইন প্ৰণয়ন কৰি বিদেশী বাংলাদেশীক অসমত সংস্থাপন দিবৰ কাৰণে আইন প্ৰণয়ন কৰিব পাৰে, একেটা সময়তে কিন্তু বহিৰাজ্যত আবদ্ধ আমাক উদ্ধাৰৰ বাবে একোটা ব্যৱস্থা কৰিব পৰা নাই বৰ্তমানলৈকে। আচৰিত, কিন্তু এয়াই সত্য। ইয়াৰ পিছত মই ক'বলৈ যাম অসমৰ যিসকল দল সংগঠন আছে, ছাত্ৰ সংগঠন আছে, জাতীয়তাবাদী যুৱ ছাত্ৰ সংগঠন আছে, তেওঁলোকে কিন্তু এই অসমৰ বাহিৰত আবদ্ধ হৈ থকা আমাক লৈ এতিয়ালৈকে এষাৰো মাত মতা নাই, বা চৰকাৰক একোটা দাবী জনোৱা নাই। তেওঁলোকে হয়তো পাহৰি গৈছে তেওঁলোকে কৰা সেই প্ৰতিবাদৰ টাইমত আমিবোৰো একমত হৈ বাহিৰৰ পৰা আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু আমিবোৰ আজি তেওঁলোকৰ বাবে এলাগী হৈ পৰিলোঁ। ইয়াৰ পিছত ময়ো ব্যক্তিগতভাৱে বহুখিনি সমস্যাৰ ইয়াত সন্মুখীন হৈছোঁ, আৰু হয়তো এদিনৰ পিছত ময়ো গভীৰ খাদ্য সংকটত পৰিম, যিহেতু মোৰ খোৱা বোৱাৰ বস্তু সম্পূৰ্ণভাৱে শেষ হৈ গৈছে বুলি ক'ব পাৰি, আৰু সাঁচতীয়া যি লগত আছিল সেয়া সম্পূৰ্ণভাৱে শেষ। মই ব্যক্তিগতভাৱে হিমন্ত বিশ্ব শৰ্মাক ইমেইলো কৰিছোঁ, তেখেতক মই টুইট কৰিছোঁ, সৰ্বানন্দ সিংহ ডাঙৰীয়াকো টুইট কৰিছোঁ, কিন্তু এতিয়ালৈকে আমি ৰেছপন্স পোৱা নাই। আৰু এইটো কথাও ঠিক, তেওঁলোকৰ সেই টুইট, ইমেইল বা ভিডিঅ' কেৱল মাত্ৰ এটা শ্ৰেণীৰ কাৰণে। আজি যদি মই কোনোবা মন্ত্ৰী MLA ল'ৰা হ'লোহেঁতেন, হয়তো মোক কেতিয়াবা ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ গ'লহেঁতেন। যিহেতু আমি এটা শ্ৰমিক শ্ৰেণীত পৰোঁ, চ' তেওঁলোকে কথাবিলাকত বিশেষ গুৰুত্ব দিয়া নাই। আজি গুৰুত্ব দিয়াহেঁতেন, সমানতাৰ চকুৰে চোৱাহেঁতেন, তেওঁলোকে কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীক বা শিক্ষাৰ্থীখিনিক ৰাজস্থান, গুজৰাটৰ পৰা উদ্ধাৰ কৰি লৈ নগ'লহেঁতেন। একেটা সময়তে তেওঁলোকে বাকী বহিৰাজ্যত আবদ্ধ যিসকল কৰ্মৰত যুৱক যুৱতী আছিল তেওঁলোককো উদ্ধাৰ কৰি লৈ যাব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নিনিলে, আৰু হয়তো নিনিয়েও।
আজি অসম চৰকাৰে প্ৰেছ কনফাৰেন্সৰ ওপৰত প্ৰেছ কনফাৰেন্স কৰি সিদ্ধান্তৰ ওপৰত সিদ্ধান্ত সলাই আছে। আজি যদি কিবা এটা সিদ্ধান্ত লৈছে বহিৰাজ্যত থকা লোকসকলৰ প্ৰতি, আকৌ সেই সিদ্ধান্তটোক সলাই পেলাইছে। আচৰিতভাৱে যিটো সময়ত বাকী ৰাজ্যবিলাকে তেওঁলোকৰ আবদ্ধ লোকসকলক ঘূৰাই নিয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে বুলি ক'ব পাৰি, আৰু বহু সংখ্যক লোক এতিয়ালৈকে ঘূৰিও গৈছে। ঠিক একেটা সময়তে কিন্তু অসম চৰকাৰে এতিয়ালৈকে তেওঁলোকৰ লিষ্টখনকে প্ৰস্তুত কৰি উলিয়াব নোৱাৰাটো সঁচাই দুখৰ কথা। ইয়াৰ পিছত ইমানবোৰ ভিডিঅ', ইমানবোৰ অনুৰোধ চৰকাৰক জনায়ো কিন্তু একো এটা সফল ব্যৱস্থা পোৱা নাই। আজি জানিবলৈ পাইছোঁ যি 2000 টকাৰ সাহায্য ঘোষণা কৰিছিল, সেই সাহায্য বহুত লোকে নাপালে, আৰু বহুত লোকে এতিয়াও বহুত কষ্টৰ মাজতে দিন কটাই আছে। ভিডিঅ'বোৰ দেখিলে মনত বহুত দুখ লাগে, ভাৱ হয় তেওঁলোকক যদি আমি সহায় কৰিব পাৰিলোহেঁতেন। কিন্তু অতিকৈ পৰিতাপৰ বিষয় বা দুখৰ কথা, আমি আজি ইজনে সিজনক সহায় কৰাৰ অৱস্থাত হয়তো নাই, যিহেতু আমি সম্পূৰ্ণ কৰ্মহীনভাৱে আছোঁ বা কৰ্মসংস্থাপন হেৰুৱালোঁ। তেনে এটা ক্ষেত্ৰত আমি হয়তো কেৱল অসমলৈ ঘূৰি যোৱাৰ সিদ্ধান্তটোৱেই ভাল বুলি ভাবি আছোঁ, আৰু যিহেতু অসমখন আমাৰ মাতৃভূমি, তালৈ ঘূৰি যোৱাৰ বাহিৰে আমাৰ বিশেষ একো গত্যন্তৰ নাই। বাকী কি ক'ম, ক'বলৈ মই একো ভাষাই বিচাৰি পোৱা নাই। আপোনালোকে দেখিছে খোজকাঢ়ি বা চাইকেলেৰে যোৱাটো সমীচীন নহয়। আপোনালোকে যদি তেনে কিবা সিদ্ধান্ত লৈছে, তেনে সিদ্ধান্তৰ নল'ব, তেনে সিদ্ধান্ত পৰিত্ৰাণ কৰক। যিহেতু আপোনালোকে চাইকেলেৰে বা খোজকাঢ়ি অসমলৈ যোৱাটো ইমান সাধাৰণ কথা নহয়। এয়া কেৱল 4-5 কিলোমিটাৰ কথা নহয়, এয়া 1000 কিলোমিটাৰ বাট। ইমান দূৰ খোজকাঢ়াৰ পাছতো যদি আপুনি সফল নহয়, তেন্তে আমিবোৰে হয়তো মনত বহুত দুখ পাম। যিহেতু আপুনি খোজকাঢ়ি যোৱাৰ পিছতো কোনো এখন ৰাজ্যৰ সীমান্তত যেতিয়া গৈ উপস্থিত হ'ব, সেই সীমান্তত হয়তো আপোনালোকক সেই ৰাজ্যখনৰ সীমান্তত হয়তো প্ৰৱেশ কৰাত আপোনালোকক পুলিচে বাধা দিব। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, পুলিচৰ সেই লাঠিকেইডাল কেৱল মাত্ৰ দুখীয়া শ্ৰেণীটোৰ কাৰণে, ধনী শ্ৰেণীৰ কাৰণে কিন্তু সেই লাঠিকেইডাল নুঠে। ধনী আৰু দুখীয়াৰ কাৰণে যদি ব্যৱস্থাটো আজি একেই হ'লহেঁতেন, তেন্তে সুদূৰ বিদেশৰ পৰা বিশেষ বিমানেৰে, বিশেষ জাহাজেৰে চৰকাৰে তেওঁলোকক উভতাই নানিলেহেঁতেন। আপোনালোকে ইয়াতে ভাবক যে চৰকাৰখনে আমাৰ প্ৰতি কিমান দায়বদ্ধতা লৈ আছে। বাকী আশা কৰোঁ আপোনালোক সকলোৱে ভালদৰে থাকিব। ইয়াৰ পিছত অসমলৈ যিসকল ঘূৰি যাব বা ঘূৰি যাম, অসমত হয়তো লগ পাম। ইয়াৰ পিছত পৰিকল্পনা কি হ'ব পিছত হয়তো ফেচবুক ভিডিঅ' বা পোষ্টৰ যোগেৰে আপোনালোকক অৱগত কৰিম। লগ পাম সকলোৱে। যিহেতু আমি ইয়াত কৰ্মহীন হৈ অসমলৈ উভতি গৈছোঁ, অসমত গৈ আমি এটা অৰ্থনৈতিক পৰিকল্পনা কৰিব লাগিব, অৰ্থনৈতিকভাৱে নিজেও সবল হ'ব লাগিব। ইজনে সিজনক হয়তো সহায় কৰাৰ যুগ আহি পৰিব। বহুখিনি কৰিবলগীয়া কাম অসমত গৈ আছে। আপোনালোকে হাত সাৱটি বহি থাকিব, চেষ্টা কৰি থাকক, সফল নিশ্চয় হ'ব। ময়ো ইয়াৰ পৰা যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। বিশেষ কিবা থাকিলে মোক আপোনালোকে ফেচবুকৰ যোগেদি বা মোৰ এই ইউটিউব চেনেলটোৰ যোগেদিও মেছেজ কমেণ্ট কৰি জনাব পাৰে। শেষত সকলোলৈ মোৰ এই দুখৰ টাইমত সমভাগী হৈছোঁ। ধন্যবাদ।